কিন্তু কিহৰে ভাগত মই নাজানো, অথবা জানিলেও বিশেষ একো লাভ নহয়। অৱসাদবোৰ যিদৰে আছিল একেদৰে আছে, আঘাতবোৰে যিমান কষ্ট দিছিল কষ্ট দিয়ে আছে। এইবোৰৰ উৎপত্তি যিবোৰ কথা বা ঘটনাৰ পৰা আৰম্ভ হৈছিল, এতিয়া সেই কাৰণবোৰ নিৰৰ্থক, কাৰণ মই ভাগৰুৱা। আৰু কেতিয়াবা এই ক্লান্তিৰ মাজতো অকণমান হাঁহি বিৰিঙে, কিয়নো মই সপোনৰ ইন্দ্ৰজালত খন্তেক শুব বিচাৰোঁ, কিয়নো মই চিন্তাৰ সাগৰত ডুব গৈ থাকিব নিবিচাৰোঁ। মই সবাতোকৈ শীৰ্ষত আছে এক দীপ্তমান পাৰদৰ্শিতা, অতীতক জনাৰ আৰু হেৰুৱাই থৈ অহাবোৰক বুজাৰ। আৰু এতিয়া যেন আশাহীনতাই মোৰ একমাত্ৰ বিলাসিতা। মই বহুত দেখিছোঁ, আৰু যিবোৰ দেখিছিলোঁ বহুত বুজিছোঁ। মই সঁচাকৈ ভাগৰুৱা, তথাপিতো কিবা এক আনন্দ আছে। অন্তত মগজুৱে এতিয়াও কিবা পাব